পুরা বাংলাদেশ আৰু ইন্ডিয়াৰ ফেন্সিং দেখিছে পুরা ডাঙৰকে বনাইছে নতুনকে বনাইছে ফেন্সিং নতুন যে বাংলাদেশ আৰু ইন্ডিয়াৰ মাজত হোৱা নিউজ বিলাকত দেখি থাকো এখন ফেন্সিংয়ে হ'ব মেবি পুরা নতুন ৰাস্তা আৰু পুরা নতুন ফেন্সিং খুব ভাল লাগিছে দেখি এনেকৈ ফেন্সিং বোৰ হোৱাৰ কাৰণে খুবেই ভাল লাগিলে ফেন্সিং খিনি দেখি পেলাই জীৱনৰ প্ৰথমবাৰৰ বাবে এনেকুৱা মানে ফেন্সিঙৰ কাষেদি গৈছো ধৰি লওক আন্তঃৰাষ্ট্ৰীয় সীমা যিহেতু এটা ফিল এটা আহিল ভাল লাগিল বহুত ভাল লাগিল আৰু এনেকৈ ফেন্সিংবোৰ হ'ব লাগে তেতিয়া আমাৰ বিদেশীবোৰ নাহিব যিকোনো দেশৰে পৰা আৰু এতিয়া আহিছো সাফা গাঁওখনলৈ এছিয়াৰ ক্লিন গাঁওখন যোনখন